নমস্কাৰ আমাৰ হেলথি অসম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ক'বলৈ ওলাইছোঁ ভেদাইলতাৰ কিছু উপকাৰিতাৰ বিষয়ে। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অকটা গোন্ধৰ বাবে ভেদাইলতা খাবলৈ বেয়া পায় নেকি? কিন্তু জানেনে এই বন শাকবিধৰ এনে বহু আশ্চৰ্যকৰ গুণাগুণ আছে যিবোৰ শুনিলে আপুনি আচৰিত হ'ব। ভেদাইলতা প্ৰতিগৰাকী অসমীয়াৰে পৰিচিত বনৌষধ। গ্ৰাম্য অঞ্চলত ভেদাইলতাৰ ব্যৱহাৰ অধিক। ভেদাইলতাৰ পাত মোহাৰিলে বেয়া গোন্ধ ওলায় যদিও খাওঁতে যথেষ্ট সুস্বাদু। অসমীয়াত ভেদাইলতাৰ আন নামকেইটা হ'ল পাদুৰী লতা, গন্ধ ভাদুলীয়া, ভাদুলী লতা আৰু প্ৰসাৰণী। অতি প্ৰাচীন কালৰে পৰা চীন, ভিয়েটনাম, ব্ৰহ্মদেশ আদিত ঔষধ ৰূপে ইয়াৰ প্ৰচলন হৈ আছিল। সময়ৰ পৰিৱৰ্তনে বন শাকৰ পৰা আমাৰ বহুতকে আঁতৰাই আনিছিল। কিন্তু জানেনে ভেদাইলতাৰ এনে আশ্চৰ্যকৰ গুণাগুণ আছে যিবোৰ শুনিলে আপুনি আচৰিত হৈ উঠিব। আহক জানো ভেদাইলতাৰ লাভালাভবোৰ কি কি। ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিষ, বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গহনি আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়। বাত বিষত আক্ৰান্ত হ'লে ভেদাইলতাৰ ৰস খালে আৰোগ্য হয়। অৰ্শৰ ৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে। ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খালে খুব সোনকালে ইয়াৰ লাভালাভবোৰ লাভ কৰিব। দাঁতৰ বিষ হ'লে ভেদাইলতাৰ গুটি খাব লাগে। ভেদাইলতাৰ ৰস খালে স্নায়ু ৰোগত সুফল পোৱা যায়। ভৰি হাতৰ হাড় ভাঙিলে বা মুচুকা খালে ভেদাইলতা বটি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে। ভেদাইলতাৰ ৰসে হজম শক্তি বৃদ্ধি কৰে। ভেদাইলতাৰ ৰসে হজম শক্তি বৃদ্ধি কৰে। ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়। প্ৰসূতিসকলক প্ৰসৱৰ আগে পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে, ভাল ফল পাব। গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী। ভেদাইলতাই পেটৰ আভোক, বদহজম, উকালি বমি, পেটৰ বিষ, লিভাৰ আৰু প্লিহাৰ অসুখৰ উপশম ঘটায়। ভেদাইলতা ডায়েৰিয়া আৰু ডিচেণ্ট্ৰিৰ মহৌষধ। ভেদাইলতাই হাঁপানী ৰোগৰ নিৰাময় কৰে। ভেদাইলতাৰ গুটিয়ে দাঁতৰ বিষ উপশম কৰে আৰু হেতা পৰা দাঁতৰ ৰং চিকচিকীয়া কৰে। ভেদাইলতা পেৰালাইচিছ, স্নায়ুবেগ, দুৰ্বলতা, পুৰুষৰ যৌন দুৰ্বলতাৰ চিকিৎসাত ব্যৱহাৰ হয়। ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়। গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী। নতুন বা পুৰণি হাগনি, গহনি বেমাৰত ইয়াৰ কেঁচা ৰস বা কম তাপত আঞ্জা বনাই বা চাটনি, পকৰি আদি বনাই খালে ভাল ফল দিয়ে। কীট পতংগৰ কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰসাদ আদি কমে। একাংগী ৰোগত 4 বা 5 চামুচকৈ ৰস দিনটোত 3 বাৰ খোৱাৰ উপৰিও ৰসেৰে মালিচ কৰিলে উপকাৰ পাব। আৰু আজি আপোনালোকে গম পালে ভেদাইলতাৰ গুণাগুণৰ বিষয়ে। আৰু আপোনালোকে যদি কোনোবাই ভেদাইলতা নেখায় বা গোন্ধৰ কাৰণে বেয়া পায় তেনেহ'লে আজিয়ে এই ভেদাইলতা খোৱা আৰম্ভ কৰক আৰু ইয়াৰ লাভালাভবোৰ উঠাওক। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অনাগত দিনত এনেকুৱা ভিডিঅ'বিলাক পাই থাকে। ধন্যবাদ।